নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। ৩ বছৰ দখলীকৃত ভূমিৰ গৰাকীয়ে পাব PM কিষাণ আঁচনিৰ সুবিধা। কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু কেন্দ্ৰীয় পশুপালন মন্ত্ৰী পুৰুষোত্তৰ ৰূপালৰ সৈতে বৃহস্পতিবাৰে নতুন দিল্লীত পৃথকে পৃথকে দুখনকৈ বৈঠকত মিলিত হয় ৰাজ্যৰ কৃষি পশুপালন মন্ত্ৰী অতুল বৰা। আজি আবেলি কৃষিমন্ত্ৰী বৰাই এটি উচ্চ পৰ্যায়ৰ কৃষি বিষয়াৰ দল লগত লৈ ৰাজ্যখনৰ কৃষি খণ্ডৰ সৈতে জড়িত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনাত মিলিত হয়। কেন্দ্ৰীয় কৃষিমন্ত্ৰী টোমৰৰ সৈতে আলোচনাত মন্ত্ৰী বৰাই অবিতৰ্কিতভাৱে ৩ বছৰ ধৰি নিজৰ দখলত থকা ভূমিৰ গৰাকীক ৰাজ্য চৰকাৰে দিয়া জাননী বা প্ৰমাণ পত্ৰৰ অধীনত PM কিষাণ আঁচনিৰ যোগ্য হিতাধিকাৰী হিচাপে বিবেচনা কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী টোমৰক অনুৰোধ জনায়। ৰাজ্যখনলৈ বৰ্ধিত পৰিমাণত ৰাসায়নিক সাৰ যোগান ধৰিবলৈকেও মন্ত্ৰী বৰাই কেন্দ্ৰীয় মন্ত্ৰী টোমৰক অনুৰোধ জনায়। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান আদিৰ দৰে কেন্দ্ৰীয় খণ্ডৰ আঁচনিসমূহৰ অধীনত ৰাজ্যখনৰ খাৰিফ শস্যৰ খেতিত বাধা নহ'বলৈ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আবণ্টিত পুঁজি একেটা কিস্তিতে বা মুঠ আবণ্টিত পুঁজিৰ ৭৫% নিৰ্দিষ্ট বিত্তীয় বৰ্ষৰ আৰম্ভণিতে মুকলি কৰি দিবলৈকে কৃষিমন্ত্ৰী বৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনায়। ৰাজ্যখনত কৃষি যান্ত্ৰিকীকৰণক কৃষকৰ বাবে অধিক সহজলভ্য কৰি তুলিবলৈ কৃষি যন্ত্ৰপাতিৰ ক্ষেত্ৰত থকা ৰাজসাহায্যৰ পৰিমাণ ৯০% বৃদ্ধি কৰিবলৈও মন্ত্ৰী বৰাই কেন্দ্ৰীয় মন্ত্ৰী টোমৰক অনুৰোধ জনায়। ৰাজ্যখনৰ ৫খন জিলাত পাম যন্ত্ৰপাতি প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন কৰাৰ লগতে অসমত উৎপাদন হোৱা ৰঙা চাউল আৰু ক'লা চাউলৰ ৰপ্তানিৰ ক্ষেত্ৰত ৰাজসাহায্যৰ ব্যৱস্থা কৰাৰ লগতে সম্প্ৰসাৰণ ব্যৱস্থাটো শক্তিশালী কৰি তুলিবলৈ প্ৰয়োজনীয় ধন মুকলি কৰি দিবলৈ কেন্দ্ৰীয় কৃষিমন্ত্ৰী টোমৰক মন্ত্ৰী বৰাই অনুৰোধ জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই আলোচনাকালত কেন্দ্ৰীয় কৃষি ৰাজ্যিক মন্ত্ৰীদ্বয় কৈলাশ চৌধুৰী আৰু শোভাকৰণ ৰাজে, কেন্দ্ৰীয় কৃষি সচিব সঞ্জয় আগৰৱাল, কৃষি মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব অভিলাক্ষী লেখী, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব আৰু কৃষি উৎপাদন আয়ুক্ত ৰবি শংকৰ প্ৰসাদ, কৃষি সচিব আৰু কৃষি সঞ্চালক বিনোদ চেচান, অসম বীজ নিগমৰ পৰিচালন সঞ্চালক বিদ্যুৎ বিকাশ ভাগৱতী উপস্থিত আছিল। ইয়াৰ আগেয়ে আজি পুৱা কৃষিমন্ত্ৰী বৰাই কেন্দ্ৰীয় পশুপালন আৰু দুগ্ধ মন্ত্ৰী পুৰুষোত্তম ৰূপালাৰ সৈতে আন এখন বৈঠকত মিলিত হয় আৰু ৰাজ্যখনৰ পশুপালন খণ্ডৰ বিকাশৰ বাবে ৰাজ্যখনত এটি ভ্ৰূণ স্থানান্তৰ প্ৰযুক্তি IVF গৱেষণাগাৰ স্থাপনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনায়।